হাই ফ্ৰেণ্ড, মোৰ নাম জানতী আৰু আপোনালোকে চাই আছে মোৰ JU চেনেল। বন্ধুসকল, মই আজি ফিল্টাৰৰ কথা আলোচনা কৰিম। আমি জীয়াই থাকিবলৈ হ'লে পানীৰ অতি প্ৰয়োজন। জীৱ জন্তু, চৰাই চিৰিকটি আদি সকলোৱে পানী নাখায় কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেই কাৰণে পানীটো যদি আমি ভাল পানী নাখাওঁ তেনেহ'লে আমাৰ ভিতৰত যিটো পাৰ্টছ আছে, আমাৰ ভিতৰত যিটো কিডনি, এইবিলাক বেয়া হৈ যোৱাৰ সম্ভাৱনা আছে যদি আমি ভাল পানী নাখাওঁ। সেইটো ভাবি চিন্তি কালি মই এটা ফিল্টাৰ কিনি আনিলোঁ। এইটো ফিল্টাৰ, এইটো লাইফ গাৰ্ড মেক্স ফিল্টাৰ। এইটো বহুত ভাল ফিল্টাৰ। মই কালি কিনি আনি কালি লগাইছোঁ আৰু কালি পানী খাইছোঁ। তামাম ভাল ফিল্টাৰটো। এই ফিল্টাৰটো 1 বছৰ ৱাৰেণ্টি আছে আৰু 1 সপ্তাহ 2 সপ্তাহ পিছত কেয়াৰৰ পৰা মানুহ আহি এইটো ছাৰ্ভিচিং কৰি থৈ যায়। এইটো বহুত ভাল ফিল্টাৰ, আপুনি ল'ব পাৰে এই ফিল্টাৰটো। আমি জীয়াই থাকিবলৈ হ'লে পানী খাব লাগিবই। পানী নাখাই কোনেও জীয়াই থাকিব নোৱাৰে আৰু সেই পানীটো ভাল পানী হ'ব লাগে। এইটো যেনেকুৱা মিনাৰেল ৱাটাৰ যেনেকুৱা সোৱাদ, পানীটো ঠিক চেম সোৱাদে দিয়ে। এইটো ফিল্টাৰ এটা অট'মেটিক চিষ্টেম আছে। যেতিয়া এই ফিল্টাৰটোত পানী লোড হৈ যাব, ইয়াতে 1 ঘণ্টাত 15 লিটাৰ পানী ছাৰ্ভিচ দিয়ে। এইটোত যেতিয়া পানী লোড হৈ যাব এই ফিল্টাৰটো, তেতিয়া অট'মেটিকলি মেচিনটো অফ হৈ যাব আৰু যেতিয়া পানীটো অলপ শেষ হ'ব তেতিয়া মেচিনটো চালু হ'ব আৰু যিখিনি কমিছে পানী সেইখিনি লোড হৈ যাব। গতিকে এইটো বহুত ভাল ফিল্টাৰ, আপুনিও ল'ব পাৰে। দামটোতো বেছি নহয়, 17,500 টকা। তো আজিৰ কাৰণে আছিল এইটোৱে ভিডিঅ'। যদি ভাল লাগে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বাটনটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনাৰ ওচৰত সকলোতকৈ আগত যায়। তো আজিৰ কাৰণে এইখিনি। জয় আই অসম।